গুড মৰ্ণিং। এই বাকেটকেইটাত অকণমানকৈ খেতি কৰোঁ। এতিয়া আছে মান ধনিয়া, কণ বিলাহী আৰু লগত আছিল দুডালমান লাই শাক। শাককেইডাল ছিঙি আনি ভাবিলোঁ আজি ব্ৰইলাৰ মাংসৰ সৈতে খোৱা যাওক। প্ৰথম কামটো হ'ল শাককেইডাল ভালদৰে ধুই লোৱা। আনফালে এখন কেৰাহীত তেল দি তাতে দিলোঁ পিঁয়াজ আৰু আদা নহৰুৰ পেষ্ট, লগতে দিলোঁ মাংসখিনি দি ভালদৰে অলপ সময় ভাজি আছোঁ। এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু হালধি। আনফালে গছৰ পৰা ছিঙি অনা কণ বিলাহীৰে দাইলো ৰান্ধি আছোঁ। এই কণ বিলাহীৰে ৰন্ধা দাইলকণ কিন্তু বৰ সোৱাদ লাগে, নহয়নে? এতিয়া মাংসখিনিত দিলোঁ অকণমান থৈ দিয়া আদা নহৰুৰ পেষ্ট আৰু লগতে দিছোঁ আলুখিনি। এতিয়া শাককেইডাল ওপৰতে কুটি দিলোঁ। আমাৰ যিহেতু জলকীয়া গুড়িটো খোৱা একেবাৰে নহয়, সেইকাৰণে আমি যিকোনো আঞ্জা বা তৰকাৰীত আমি কেঁচা জলকীয়া কাটি দিওঁ। তাৰপিছত দিলোঁ কেঁচা জলকীয়া দুটা, লগত দিছোঁ এটা বিলাহী, দিয়ে ঢাকন মাৰিলোঁ। মাজে মাজে মাংসখিনি লৰাই থাকিলোঁ আৰু একেবাৰে শেষত আপোনালোকক দেখুৱাম মাংসৰ ৰং আৰু সোৱাদ সঁচাকৈয়ে ধুনীয়া হৈছে। এবাৰ হ'লেও ৰান্ধি খাই চাব। যিসকলে খাইছেতো গম পায়, আৰু যিসকলে খোৱা নাই তেওঁলোকে ৰান্ধি খাব লাই শাকেৰে ব্ৰইলাৰ মাংস। আজিলৈ আহিছোঁ।